নমস্কাৰ, মই আপোনালোকক কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ। মই আসামত আহিছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। পাইছোঁ ছাৰ, বুজি পাইছোঁ। আপোনালোকৰ CM ছাৰ কোন হয় বাৰু কওকচোন? মামা হয় ছাৰ, মামা। আমি তেওঁৰ ভাগিন হওঁ। পিছে আপোনালোকৰ মামাই কাম কাজবোৰ আগুৱাই লৈ গৈ আছেনে নাই? ছাৰ, ৰাজধানীৰ দৰে আগুৱাই লৈ গৈ আছে আমাৰ মামাই, ক'তো ৰুকাৱত নাই। মামাই দিয়া আঁচনিবোৰ আপোনালোকে পাইছেনে নাই? কিয় নাপাম ছাৰ? আমাৰ মামায়ে ভাগিনক ঠগিব নোৱাৰে নহয়। মামাই আমাক দিয়ে আছে ছাৰ। আৰু কি জানে ছাৰ, মামাই বলেৰে দিব নোৱাৰিলে কথাৰে দি থৈ যায়। আপোনালোকে যে পিছত আঁচনিবোৰ পাইছে, নোপোৱাকৈ কি নাথাকো আঁচনি বাৰু। পাইছে কওকচোন বাৰু? দিয়ে মামাই আহি। ক'বলৈ গ'লে ছাৰ বহুত দিছে মামাই আমাক। এফালতে কৈ যাওঁ বাৰু। আজি এবছৰমান হওঁ হৈছে। ছাৰ গছ পুলি ৰুইছিলোঁ নহয়, 10,000মান দিম বুলি কৈছিলে। পালোঁ নেকি ছাৰ, পাহৰিয়ে গ'লোঁ। কিন্তু ছাৰ নহয়, ৰেচনটো বহুত বেছি দিছে। 5 কিলোকৈ চাউল দিছে নহয় ছাৰ। আমাৰ কাৰণে বহুত যথেষ্ট আৰু। খাই আছোঁ, খালেও শেষ নহয় ছাৰ। আৰু ছাৰ অৰুণোদয়টো পাই আছোঁ। কিন্তু কি জানে ছাৰ, অৰুণোদয় আঁচনিটো যে পুৱাবিলাকে পায়ে আছে, বজাই দিছে। আৰু ছাৰ এই লাখপতি বাইদেউ বনাব বিচাৰিছে মামাই, সেইটো বাৰু বেয়া নহয়। আমি বেছিদিন নাই আৰু লাখপতি হ'ম যেন পাইছোঁ ছাৰ। আমাৰ একদম মানে কি ক'ম, তাৰ পৰা আমাৰ উন্নতি হৈছে। তাৰপৰা মই ছাৰ এগালমান গাহৰি কিনি লৈছোঁ নহয়, একদম বহুত উন্নতি হৈছে ছাৰ। মই ছাৰ বুজি পাইছেই আৰু, মই মামাৰ কিন্তু একদম একমত ভাগিন হৈ যাব বিচাৰি আছোঁ। আৰু এটা কথা আপোনালোকে গম পাইছেনে নাই? কাৰ্বি আংলঙত এইবাৰ 81% মেট্ৰিক পাছ কৰিছে ল'ৰা ছোৱালীবোৰে। আগততো সেইবোৰ নাছিলেই। আগৰ চৰকাৰৰ দিনত কি আছিলে জানে আপোনালোকে? কৈ গৈছোঁ, আপোনালোকে শুনি যাওক। আজি হেনো ক'ৰবাত বম ফাটিছে, কাইলৈ ক'ৰবাত ধৰ্ণা দিছে, মানে আন্দোলন কৰিছে, ক'ৰবাত আকৌ কোনোবাই গুলীয়াই মাৰিছে, মানে আন্দোলনেই আন্দোলন। এতিয়াতো সেইবোৰ শেষেই হৈ গ'ল, হয়নে নহয় কওকচোন? হয়নে বাৰু? হয় ছাৰ, হয়, একেবাৰে কথাটো খাটাং। আপুনি একদম ৰাইট কথা কৈছে। এতিয়া যে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ মেট্ৰিক পাছ কৰিছে, মামায়ে দায়িত্ব লৈছে, কথাটো জানিছেনে নাই? ছাৰ গম পাইছোঁ, মাজে মাজে মামাই কৈ থাকে নহয়। মই আকৌ এবাৰ কৈ দিছোঁ, ভালকৈ মন দি শুনি ল'ব দেই। যিবোৰ ল'ৰা পাছ কৰিছে, মামায়ে সিহঁতক এডমিশ্যনৰ ফিজটো ফ্ৰী কৰি দিছে। আৰু অহা যোৱা খৰচ বাপেকে দায়িত্ব ল'ব লাগিব, হয়নে নহয় কওকচোন বাৰু? হয় ছাৰ। আৰু ছোৱালীবোৰক এডমিশ্যন ফিজ আৰু অহা যোৱাৰ কাৰণে একোখনকৈ চাইকেল মামায়ে দিব। ছাৰ এটা কথা নহয়। কি কথা কোৱাচোন বাৰু? ছাৰ মই আগতে এখন স্কুটি পাইছিলোঁ, ৰঙা স্কুটি এখন পাইছিলোঁ। পিছে ছাৰ আজিকালি সেইখন নচলাই হৈছে দেখোন। মোৰখন যে নচলেই আৰু ক'তো দেখা নোপোৱা হৈছোঁ ছাৰ। মানে কি হ'বগৈ, মোৰ স্কুটিখন গমেই নাপাওঁ এতিয়া ছাৰ, ভাল হ'বনে নাই। মানে ছাৰ মই কলেজলৈ যাবই নোৱাৰা হৈছোঁ। মামাক পাৰিলে কিবা এটা কৈ দিবচোন। আজিকালি স্কুটিৰ বিষয়ে একো নোকোৱাই হ'ল। মামাক মই বহুতবাৰ লগ কৰিব বিচাৰি আছোঁ, লগ কৰিব সুযোগেই নাপাওঁ। ইমান ভিৰেই ভিৰ। হ'ব বাৰু, মই মামাক কৈ দিম। পিছে মাজনী, তোমাৰ কোন সমষ্টিত ঘৰ? ছাৰ মোৰ ঘৰ যোৰহাটত। মানে তুমি তপন গগৈ সমষ্টিৰ হয়? হয় ছাৰ, মই গৌৰৱ গগৈ সমষ্টিৰ। নহয় ছাৰ, মই তপন গগৈ সমষ্টিৰ হয়। মোৰ তপন ছাৰ একেবাৰে ওচৰতে ঘৰ হয় মোৰ। ছাৰ মই এটা কথা কওঁনে? তপন ছাৰৰ কথা কৈ আৰু গৌৰৱ গগৈক ভোট দি আছে ছাৰ। মই অলপমান হ'লেও দেখা নাই পোৱা, কিন্তু শুনা পাইছোঁ ছাৰ। চবৰে মুখত লাহে লাহেকৈ সেইষাৰহে কথা শুনা পাই আছোঁ। নাই, মামাই সকলোকেই ভাল পায় আৰু মামাকো ভাল পায়। তুমি নাজানা জানো? অৰুণোদয় দিছে, গছপুলিৰ কাৰণে 10,000 দিছে, এতিয়া আৰু 1 লাখ টকা দিব, আৰু কত কিমান দি আছে। গোটেই অসমখনত দেখোন চাকৰি কৰি দিছে। এইবাৰ আকৌ ইলেকশ্যনৰ পিছত 50,000 চাকৰি দিম বুলি কৈছে। ছাৰ শুনা পাইছোঁ এইবাৰ অসমৰ চাকৰিয়ালবিলাকক হেনো 1 লাখ কোটি টকা বেংকৰ পৰা ঋণ লৈহে দৰমহা দিছে। কথাটো সঁচানে ছাৰ?
কথাটো সঁচা মাজনী, কিন্তু মামাই সেইকাৰণে লোৱা নাই যেন পাওঁ। নহয় ছাৰ, আমি নিউজ চাওঁ নহয়, নিউজত দেখোন সেইটোহে কয় সকলোৱে। সকলোৰ মুখে মুখে সেই একেটাই কথা কয়, লোন লৈ পেলাইহে দৰমহা দিছে। যিয়ে নহওক ছাৰ, তেতিয়াওতো আমাৰ মামাই সকলোকে মন কাণ দি কিবা এটা হ'লেও দি আছে। সেইটোতে ৰাইজ বহুত ফূৰ্তি, ময়ো ফূৰ্তি ছাৰ, বহুত ফূৰ্তি কৰি আছোঁ। মই আজি ইমানতেই মিটিং সামৰিব বিচাৰিছোঁ। अब की बार मोदी सरकार, अब की बार 400 पर।